গাঞ্জাৰীৰ কথা কেৱল প্ৰাপ্তবয়স্কসকলৰ বাবে ধূমপান নিষিদ্ধ। শুকান ধোৱা খোৱা গাঞ্জাৰীৰ আকৌ এটা নিজা এটিটিউড আছে। কৰিব পাৰে সস্তীয়া নাচা লেভেল বোলা এটা কথা আছে বাবা ক্লাছ। শক্তি নালাগে বহুত হ'ল, কোনে কাক মাৰে ধ্বংস ধ্বংসৰ ধনী। ভক্তি দে বাবা ভক্তি। সমাজে গাঞ্জাৰী খাইহে গাঞ্জাৰীয়ে অশৃংখল সমাজক ধোৱা খোৱা ধোৱা হলাহল জীৱন শৃংখল বাবাৰ জয় হওক। বাবা খবৰক পশুপতিৰ ভক্ত বুলিও কয়। সকলোৱে শুনিছোঁ, কেইজনে বুজে গাঞ্জাৰীৰ মুখতহে বেদৰ বাণী তমচু মা জ্যোতি গময়। পোহৰ দিয়া বাবা পোহৰ, নহ'লে গাঞ্জাৰীয়ে ধোঁৱা হুপি হুপি আত্মহত্যা কৰিব। বদনাম হ'ব লাখ লাখ গাঞ্জাৰীৰ সমাজ ডুবিল অন্ধতাৰ কাষত চাৰি দি হাকাহ বতাহ অমানিশা অমানিশা। গাঞ্জাৰীৰ কথাত তত্ত্বগধুৰ দৰ্শনবাদ চুব পৰাকৈ ভাষা। খাব পাৰে শুকান পাতৰ ধোঁৱা, জ্ঞানবোৰ অলপ ওখ। জীৱন আত্মা পৰমাত্মা গাঞ্জাৰীয়েহে বুজে। উপলব্ধি বুলিও এটা শব্দ আছে, জীৱনটো এক উপলব্ধি। বাবাৰ জয় হওক। মহাদেৱ আহিব বোলে বাবা, লৈ আহিব কৈলাশ, ইয়াতেই পাতিব গাঞ্জাৰ আড্ডা। ধোঁৱাত উৰুৱাই উৰুৱাই শেষ কৰিব ভাগৰৰ হুমুনীয়া দুখৰ ক্লান্তি। সমান হ'ব, হয় সমান হ'ব এদিন সমাজ। গাঞ্জাৰীবোৰে গোট খাই আইচক্ৰীম খাব, মিঠা আইচক্ৰীম খাবলৈ আহিবি। বাবাৰ জয় হওক। সমাজে নুশুনে, বাবা ভগৱানৰ আদেশ। বুজিবলৈ বাবাৰ প্ৰসাদ খা, ভয় নাইও নমৰ। পানী খাই বেছি মানুহ মৰে। বাবাৰ জয় হওক।